শিখৰ দিয়কচোন কি লাগে দাদা শিখৰ এক পেকেট দিয়কচোন মোৰ জলদি তাড়াতাড়ি যাব লাগে 1 মিনিট দে অলপ জলদি দিয়ক না মোৰ যাব লাগে এইটো লওক দাদা ইয়াৰ লগত মছলাটো ক'ত মছলা কোনটো দিম একশ্যন 5 দিম 00 দিম কি কয় হে শিখৰৰ লগত কি দিয়ে 1 মিনিট দে এইটো লওক দাদা তেলৰ বটল এটা দিয়কচোন 1 মিনিট দে দাদা কি তেল দিম আরে এই প্যারাসুট তেল দিয়ক না 1 মিনিট দে অলপ জলদি কৰক না এইটো নে দাদা অঁ হ'ব পইচা কিমান দিব লাগিব 1 মিনিট দে শিখৰ এটা অঁ এটা শিখৰ এটা প্যাৰাচুট 1 মিনিট দে 10 টকা 1 মিনিট দে আৰু শিখৰটো 10 টকা এইটোত কিমান 1 মিনিট দে আপুনি দাম নাজানে নেকি হে এইবিলাকৰ দাম নাজানে নেকি আপুনি 1 মিনিট দে কম নকৰিব অঁ হ'ব দিয়ক মই যাওঁ ইমান দেৰি কৰি থাকে আপুনি 1 মিনিট দে 52 টকা হৈছে দাদা 52 টকা অঁ জলদি লওক খুচৰা হ'ব খুচৰা খুচুৰা হ'ব দাদা অঁ 500 টকা 1 মিনিট দে আরে জলদি দিয়ক না জলদি দিয়ক 1 মিনিট দে এক মিনিট দে খুচুৰা নাই কাইলৈ লৈ ল'ব তেনেহ'লে হ'ব দিয়ক নালাগে আপোনাৰ বস্তু পইচাটো দিয়ক হ'ব নালাগে নালাগে আপুনি মই যাওঁ বেলেগত ল'ম মোৰ এনেই দেৰি হৈছে এইটো লওক এইটো কি 10 টকাহে দিলে 500 টকা দিছিলোঁ মই 10 টকা 1 মিনিট দে দিয়ক দিয়ক আপুনি ইমান দেৰি কৰি থাকে আপোনাৰ নিচিনা বাছ এইটো লওক হ'ব দাদা